বন্ধু বান্ধৱীসকল, এয়া মোৰ ধুনীয়া প্লেটখন। ইয়াত এই প্লেটখন চাগে আপোনালোকে বিচাৰিলেও নাপাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই মোৰ বৰষা ব্লগছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কথা আপোনালোকৰ আগত জনাম বুলি ভাবিছোঁ, আপোনালোকক ক'ম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাটো এনেদৰে আৰম্ভ কৰিলোঁ। প্ৰথমতে উঠিয়েই চোতাল বাট সাৰিলোঁ, তাৰপিছত এটা বিশেষ কাম কৰিম। আচলতে কথাটো বাৰু কৈ দিছোঁ এতিয়াই। মোৰ মানে কি হয়, গেছৰ প্ৰব্লেম আছে, বহুত গেষ্ট্ৰিক আছে। গেছৰ প্ৰব্লেমৰ বাবে পেটটো বিষায়, আৰু যিহেতু মই ৰানিং কৰি আছোঁ, সেয়েহে ৰানিং কৰিবলৈ পেট বিষোৱাৰ ফলত বহুত অসুবিধা হয়। সেইকাৰণে আমাৰ মায়ে মোক এটা কাম কৰিব দিছে, যে মোক এটা বস্তু খাব দিছে। বস্তু মানে হ'ল এটা ঔষধি গছৰ পাত, যিটো নেকি আমি সচৰাচৰ দেখি থাকোঁ, আমাৰ ওচৰে পাঁজৰে আছে বা গাঁৱত থাকেই। সেইটো বস্তু কি বাৰু? ঠিক আছে, আপোনালোকক কৈ আছোঁ। এয়া আমাৰ মায়ে ৰাতিপুৱা উঠি বাচন ধুই আছে। এতিয়া মই ব্ৰাছ কৰোঁ। ব্ৰাছ কৰি প্ৰথমতে আনিব যাওঁ মানিমুনি পাত। মানিমুনিৰ 10-15টামান পাত মই সদায় ৰাতিপুৱা খাওঁ। এতিয়া গৈ আছোঁ আনিবৰ কাৰণে। এইখিনিতে দেখিছোঁ, ইয়াৰ পৰা লৈ যাম সৰু মানিমুনিৰ 10-15টামান পাত। তাৰপিছত এইটোৰ পৰা আৰম্ভণি, মানে এনেকৈ ভালকৈ 10-15টামান পাত লৈ ল'ব আপোনালোকে। কিছুমানে ডাঙৰ মানিমুনিও খায়, কিন্তু মই ডাঙৰটো এনেকৈ পোৱা খাব ভাল নাপাওঁ, কিন্তু চাটনি বনালে খাই ভাল পাওঁ, বটিলে। এতিয়া মই সৰু মানিমুনিটোকে খাম। এয়া হৈছে আমাৰ জবলি মইনা। মই যেতিয়া বাটত আহিছোঁ, তাই মোৰ মাতটো শুনি তাইও ওলাই আহিল। এয়া, তাৰপিছত এতিয়া ঘৰলৈকে যাওঁ। ব্ৰাছ কৰা হ'লে মুখখন ধুই মই সেই পাতকেইটা খাম। বাই বাই বাই। তাই এতিয়া ঘৰলৈ গ'ল, ময়ো ঘৰলৈ আহিলোঁ। এতিয়া তাইৰ পঢ়া টাইম যিহেতুকে। এতিয়া মই এই পাতকেইটা খাই আছোঁ। চাওক, এনেদৰে লৈ মই এনেকৈ চোবাই এই পাতকেইটা খাম। এনেকৈ চোবাই পাতকেইটা খাই মই তাৰপিছত পানী খাম। এয়া টিফিনতকৈ মই পানী লৈছোঁ। 1 টিফিন পানী মই সদায় ৰাতিপুৱা খাওঁ। যেতিয়াৰ পৰা ৰানিং কৰিবলৈ লৈছোঁ, তেতিয়াৰ পৰা এই অভ্যাসটো বহুত ভালদৰে হৈ গৈছে মোৰ লগত। পানী খোৱাটো বহুত জৰুৰী আমাৰ বাবে, দেহটো ভালে থাকে, স্বাস্থ্য ভালে থাকে। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ মেইন কথাটোলৈ। যিহেতু মোৰ গেছৰ প্ৰব্লেম বহুত, সেইবাবে মোৰ পেটটো বিষাই থাকে। আৰু ৰানিং যেতিয়া কৰোঁ নহয়, পেটৰ বিষত মই একেবাৰে বহুত দুৰ্বল হৈ যাওঁ আৰু ৰানিং কৰিব নোৱাৰা হৈ যাওঁ। সেইকাৰণে মায়ে মোক নৰসিংহৰ পাত কেইটামান খাব দিছে, যিটো নেকি মই কেইদিনমান আগৰ পৰা খাই আছোঁ, আৰু এতিয়ালৈকে বহুতখিনি ভাল পাইছোঁ। এতিয়া মই নৰসিংহ বিচাৰি আহিছোঁ। এইজোপা দেখিছেনে, ইমান ধুনীয়া কোমল পাত ওলাইছে। এতিয়া মই ইয়াৰ কোমল আগকেইটা লৈ গৈ ঘৰত গৈ খাম। কেনেকৈ খাব লাগে সেইটো বাৰু কৈ আছোঁ। এই গছজোপা ভালদৰে চাওক, আপোনালোকে নিশ্চয় চিনি পায়। এয়া আনিলোঁ মই। এইখিনি ভালদৰে প্ৰথমতে ধুই ল'ব। পানীত এনেকৈ ভালদৰে চাফা কৰি ধুই ল'ব। তাৰপিছত বটি পিনে তাৰ ৰসটো উলিয়াব। তাত নিমখ অলপ দি ল'ব, তেতিয়া খাবলৈ ভাল পাব। চাহ কাপত মই লৈছোঁ এনেকৈ। মই ইমান খাব নোৱাৰোঁ বাবে অলপ কমকৈ লৈছোঁ। কিছুমানে আধা কাপমান খাই দিয়ে, মই কমকৈ লৈছোঁ। তাৰপিছত এইখিনি মই এতিয়া এনেকৈ লৰাই পিনে গলাই লৈছোঁ। এতিয়া মই এইখিনি খাম। খাবলৈ মোৰ তাৰমানে ইমান ভাল নালাগে, কিবা এটা গোন্ধটো কিবা লাগে, সেইকাৰণে পানী অলপ লৈ লৈছোঁ বাটিত। এয়া খাই দিলোঁ।
আপোনালোকেও চাগে খাবলৈ কিছুমানে ভাল নাপাব, কিন্তু খাবলৈ চেষ্টা কৰিব। নিজৰ স্বাস্থ্যৰ কাৰণে সঁচা সঁচা বহুত ভাল। মায়ে উপায়টোৱে বহুত সহায় কৰিছে। বন্ধু বান্ধৱীসকল, এতিয়া মোৰ খোৱাৰ টাইম। ৰাতিপুৱাৰ চাহকাপ এতিয়া মই 10টা বজাতহে খাম। আজি কিহৰ লগত চাহ খাম বাৰু? 10টা বাজিল। এতিয়া মোৰ চাহ খোৱাৰ টাইম। আচলতে মাজৰ সময়খিনি মই কি কৰিলোঁ মানে মই ৰানিঙত গৈছিলোঁ। ৰানিঙৰ পৰা আহি অলপ টাইম জিৰাই মেলি গা পা ধুই এয়া পানী খালোঁ, এয়া চাহ খাম। তাৰপিছত 11টামান বজাতহে ভাত খোৱা হ'ব। ঠিক আছে, এতিয়া মই চাহ খাই আছোঁ জিলাপিৰ লগত। বন্ধু বান্ধৱীসকল, এয়া মোৰ ধুনীয়া প্লেটখন। ইয়াতকৈ দামী প্লেট আৰু নাই। আপোনালোকে বিচাৰিলেও নাপাব চাগে এই প্লেটখন। ইমান সুন্দৰ প্লেটখন, আৰু তাতে মোৰ প্ৰিয় বস্তুটো আছে, মানে কি ক'ম। বন্ধু বান্ধৱীসকল, শেষত আকৌ কওঁ, যিসকলৰ নেকি গেছৰ প্ৰব্লেম হৈ আছে, গেষ্ট্ৰিকৰ প্ৰব্লেম হৈ আছে, সেইসকলে এই নৰসিংহ পাতটো খাই চাব পাৰে। বহুত উপকাৰ পাব। ময়ো খুব ভাল পাইছোঁ এইটো খাই। যিসকলে ৰানিং কৰি আছে বা ৰানিং কৰিলে পেট বিষায়, যিসকলৰ গেছৰ প্ৰব্লেমৰ বাবে পেট বিষায়, যিকোনো পেটৰ বিষৰ বাবে এই পাতকেইটা বহুত উপকাৰী। এই গছবিধ বহুত উপকাৰী। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, খাই চাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কোনোবাৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব। এতিয়ালৈ সামৰোঁ। বাই বাই।